দেৱালী শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি কি হৈছে? আজি দেৱালীৰ কাৰণে আমি চিঠি খেল পাতিছোঁ। চবেই আমাৰ ষ্টাফে 10 টকা তুলি আৰু ইয়াত মই বস্তুবিলাক দেখাই দিছোঁ। এয়া প্ৰথম প্ৰাইজ কোনটো আছে আমাৰ? এইটো আমাৰ ফাৰ্ষ্ট প্ৰাইজ দালি আৰু ইয়াত ছেকেণ্ড প্ৰাইজ আছে 10টা ডিম আৰু মিঠাতেল, থাৰ্ড প্ৰাইজ আৰু এইটো কি আছে আলু, পিঁয়াজ। এতিয়া কোনে পায়? এতিয়া খেলখন আৰম্ভ কৰিব লাগে আৰু ন? তোমাক মেগী আৰু চিপছ লাগে নি দেহাক? কাৰ নাম ওলালে? কাকুত গ'ল, চিপি কেম্বি পালে, তাই গ'ল মানে নাই, তাৰ নামটো উঠিলে। এটা উঠাব দে দেখা কোনো নাই। 13 নম্বৰ মোৰ নাম নিব? মই নি ঋতু হয়নে? নিপুল দা দিব লাগে দে আপুনি। 13 নম্বৰটো কি আছে? নিপুল দা ইয়াত টকলা টপাত চেম্পু কৰিব। অ' পৰিম্বা মোৰ নামটোকে উলিয়াই দিব দেই। অ' ৰামে পাইছে, কি পাইছে? দেখা মানে কি পাইছে? কে নম্বৰ? 4 নম্বৰটো কি আছে? 17 নম্বৰটো কি আছে? 17 নম্বৰটো কি আছে? হা? অ' চাৰ্ফ। অ' 1 ৰাম চাৰ্ফহে পাইছে। এয়া কাকুমণি আহিছে, টানি দিব এতিয়া। মোৰ নামটোকে উলিওৱা দেই কাকু। মোৰতো নোলাবই নি? মানুহ লাগ বেয়া নে? লটাৰীত একেবাৰে নীল নহ'ল বাৰু আমাৰ। দিশান্তে এয়া ডিম পালে 10টা। তাক কিন্তু মেগী নহ'লে চিপছৰ পেকেটটোহে লাগিছিলে। দিশানক বোম খটকা কিনিবলৈ ইয়াৰ দোকানত সোমাইছোঁ। সেইটো লাগিব নেকি? অ' এইকেইটাতো 400 টকা নি? কেইটকা হ'লনো? এটা 150কে নি? চাকি তাকি দি মেলি আজৰি হ'লোঁ। এতিয়া টাউনত অকণমান কাম এটা আছে, টাউনলৈ ওলাই যাম। ব'লক আপোনালোকে চাই থাকিব। দেৱালী বুলি অকণমান এনেই ওলাই গ'লোঁ।
টাউন চাইডে আৰু এতিয়া ভাবিলোঁ ভণ্টিহঁতৰ ৰুমত সোমাই যাওঁ। আহি আছোঁ ভণ্টিহঁতৰ ৰুমলৈ, আপোনালোকে চাই থাকক। হা? ছোৱালী নহয় নহয় বুলি কৈ দিয়া। এয়া আমাৰ প্ৰিয়ংকাই চাহ বনাই আছে। কফিহে বনাইছা নি? পকৰী কোনে বনালে? মোক পকৰী ক'ত আছে? এইফালে আমাৰ মমীয়ে কি বনাইছে? পকৰী। ধুনীয়া ধুনীয়া পকৰী। চচৰ লগত খাবলৈ দিবা নি? এইফালে একদম গৰু মূৰ্খ চব ওলাই গৈছে। মিঠাই আনিছিলে এখাই দিয়ক। পৰুৱা উঠিলে পৰুৱা উঠিলে। তুমি এতিয়া আমাৰ ঘৰত এতিয়া কি খাবা? দিৱালী মিঠাই, দিৱালী পাৰ্টি হৈ গ'ল। হেপী দিৱালী। দেৱালী পাৰ্টি চলিছে দেই। এয়া ধুনীয়া ধুনীয়া পকৰী বনাইছে মমীয়ে। আৰু তুমি কি বনাইছা? তুমি প্ৰিয়ংকাই বনালে কফি আৰু মমী আৰু দুইজনে খাই আছে। এতিয়া চাহ খাই ন। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই। বাই কৈ দিয়া।